হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোকে ভালে আছা। ৱেলকাম এগেইন। আজি আমি আৰম্ভ কৰিব গৈ আছোঁ চেপ্টাৰ 2 পাৰ্ট 3। আজি আমি চেপ্টাৰ 1 and 2 অলৰেডি দিলোঁ। তোমালোকে আশা কৰিছোঁ চালা আৰু বুজিও পাইছা। যদি বুজি নাই পোৱা কিবা এটা যদি তোমালোকৰ ডাউট আছে তে তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাব পাৰা। ব'লা আৰম্ভ কৰোঁ আমি আজিৰ টপিকটো, কোণৰ বিভিন্ন প্ৰকাৰসমূহ। প্ৰথমতে চোৱা, ইয়াতে কি আছে? দুটা ৰশ্মি আছে। কি আছে? দুটা ৰশ্মি আছে। এই এটা ৰশ্মি, এই এটা ৰশ্মি। এই ৰশ্মি দুটাৰ মাজত যোনটো কোণৰ সৃষ্টি হৈছে, এই যে কোণৰ মাপটো আছে আমি ডিগ্ৰী বুলি কওঁ। এই দুটা ৰশ্মিৰ যোনটো কোণ সৃষ্টি কৰে, এইটো যদি 90 ডিগ্ৰী হয় তেনেহ'লে আমি এইটো কি কওঁ? সমকোণ বুলি কওঁ। আৰু ইংৰাজীত কি কয়? ৰাইট এংগেল। আৰু ইয়াৰ মাজৰ ব্যৱধান 90 ডিগ্ৰী হ'ব। এইটোৱে সমকোণ। 2 নম্বৰ এইবোৰ বাদ দিয়া। আৰু এইটোক কি ক'ব? এটা সমকোণ। 90 ডিগ্ৰী মানে কি? এক সমকোণ হৈছে। এইটো মনত ৰাখিবা। নেক্সট আমি গৈ আছোঁ সৰল কোণৰ ওপৰত। চোৱা, সৰল কোণ কি কয়? আমি যদি ইয়াৰ পৰা দুটাকো ৰশ্মি চোৱা, এটা ৰশ্মি, এইটো এটা ৰশ্মি, দুটা ৰশ্মিৰ মাজৰ যদি ব্যৱধান 180 ডিগ্ৰী হয় তেনেহ'লে ইয়াক কি ক'ব? সৰল কোণ বুলি ক'ব। আৰু চোৱা, ষ্ট্ৰেইট লাইন হয়, এটা চিধা এটা লাইন হয়। এইটোৱে কি? 180 ডিগ্ৰী। আৰু এইটোকে কি কয়? সৰল কোণ বুলি কয়। নেক্সট সম্পূৰ্ণ কোণ। সম্পূৰ্ণ কোণ কাক ক'ব? এই যে এটা ৰশ্মি আছে, ইয়াৰ ওপৰত আন এটা ৰশ্মি এনেকৈ লাই কৰি আছে। আৰু ইয়াৰ পৰা যদি ধৰা এইটো নীলা কাটাটো আছে, নীলা কাটাটো এনেকৈ সম্পূৰ্ণকৈ এবাৰ ঘূৰি আকৌ ইয়াতে আহি ষ্টপ হৈছে। তে এই সম্পূৰ্ণ যোনটো ঘূৰিছে এইটো কিমান ডিগ্ৰী হ'ব? 360 ডিগ্ৰী হ'ব। আৰু এই 360 ডিগ্ৰীকো কি এপাটা সম্পূৰ্ণ পাক মাৰিছে। আৰু এইটোৱে কি? এটা সম্পূৰ্ণ কোণ। এতিয়া আহিছোঁ আমাৰ সূক্ষ্ম কোণ। সূক্ষ্ম কোণ কাক কয়? ইয়াতে লিখিছে কোণৰ মান 0 আৰু 90 ডিগ্ৰীৰ মাজত থাকে তেন্তে তেনে কোণেই হৈছে সূক্ষ্ম কোণ। 0 ডিগ্ৰী ক'ত আছে? ইয়াতে 0 ডিগ্ৰী আছে। আৰু 90 ডিগ্ৰী ইমানলৈকে গ'লে কিমান? 90 ডিগ্ৰী হ'ব। তোমালোকে যেতিয়া কোণমান যন্ত্ৰৰ বিষয়ে মই বুজাম তেতিয়া তোমালোকক মই শিকাম কেনেকৈ ডিগ্ৰীটো আমি চিহ্নিত কৰিব পাৰোঁ, মানে এটা যন্ত্ৰৰ সহায়ত। চ' এইটোৱে মনত ৰাখিবা, 0 আৰু যোনটো 90 ডিগ্ৰীৰ মাজৰ কোণখিনি আছে এইটোক কি ক'ব? সূক্ষ্ম কোণ বুলি ক'ব। আৰু ইংৰাজীত কি কয়? একিউট এংগেল। কি ক'ব? এই যে কোণটো আছে ইয়াক কি ক'ব? একিউট এংগেল। তাৰপিছত আমাৰ কি আছে? স্থূল কোণ। এইটো কি কয় ইংৰাজীত? এপটিউজ কোণ। ইংৰাজীখিনিও মনত ৰাখিবা, যিহেতু আমাৰ এতিয়া নতুন যোনবিলাক কিতাপ আহিছে ইংৰাজী আৰু অসমীয়া দুটাতে, লাহে লাহে আমি ইংৰাজীও শিকিব লাগিব। যদি সৃষ্টি হোৱা কোণৰ মান 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম হয় তেনে কোণ হৈছে কি? স্থূল কোণ, এপটিউজ এংগেল। এই চোৱা, 90 ডিগ্ৰী এইটো হয় আৰু 180 ডিগ্ৰী কি হয়? এইটো হয়। এই যে 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মিডলত যে এই কোণটো আছে, এই যে ব্যৱধানটো আছে, ইয়াৰ মাজত যদি কোণটো থাকে তেনেহ'লে ইয়াক কি ক'ব? স্থূল কোণ বুলি ক'ব। নেক্সট কি আছে? প্ৰবৃদ্ধ কোণ। এইটো কি কয়? ৰিফ্লেক্স এংগেল বুলি কয়। প্ৰবৃদ্ধ কোণ কি হ'ব? এটা ৰশ্মি আছে ইয়াতে, ইয়াতে এটা ৰশ্মি আছে, ইয়াতে কিমান আছিলে? 180 ডিগ্ৰী। আৰু ইয়াতে কি আছে? 360 ডিগ্ৰী। আমি আগতে চালোঁ। কি কৈছে? 180 ডিগ্ৰীতকৈ বেছি কিন্তু 360 ডিগ্ৰীতকৈ কম। ধৰা 180 ডিগ্ৰীৰ পৰা বেছি আৰু 360 ডিগ্ৰীৰ পৰা যদি কম, 360 ডিগ্ৰীৰ পৰা কম এইখিনি হ'ব। এইখিনি কোণক কি ক'ব? প্ৰবৃদ্ধ কোণ ক'ব। আৰু ইংৰাজীত কি কয় এইটোক? ৰিফ্লেক্স এংগেল বুলি কয়। এইটো মনত ৰাখিবা। এইখিনি তোমালোকে কিতাপৰ পৰা নোট ডাউন কৰি ল'বা। আৰু মই আশা কৰোঁ তোমালোকক বুজাই দিছোঁ কি হয়। নেক্সট টপিকটো চোৱা। আহা অলপ প্ৰশ্নখিনি চাই লওঁ। মই ইয়াতে এটা ঘড়ী বনাই লৈছোঁ কাৰণ প্ৰশ্নটোত সুধিছে ঘড়ীৰ ঘণ্টাৰ কাঁটা, তাৰপিছত মিনিটৰ কাঁটা, ঘণ্টাৰ কাঁটা, মিনিটৰ কাঁটা, সেইকাৰণে বনাই লৈছোঁ। সমকোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাঁটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব? চোৱা, 90 ডিগ্ৰী হ'বলৈ সমকোণ মানে কি? 90 ডিগ্ৰী। এইটো 90 ডিগ্ৰী। তে ইয়াৰ পৰা ইয়াতে কিমান ব্যৱধান আছে? 5 মিনিটছ, 5 মিনিটছ, 5 মিনিট। কিমান? 15 মিনিটছ। মানে কি? 15 মিনিটৰ ব্যৱধান হ'ব লাগিব। আকৌ সৰল কোণ হ'বলৈ ঘড়ীটো ঘণ্টাৰ মাজত কিমান মিনিটৰ ব্যৱধান হ'ব লাগিব? আকৌ যোৱা, ষ্ট্ৰেইট লাইন যাব লাগিব। মানে ধৰা ইয়াৰ পৰাও যদি তোমালোকে ষ্ট্ৰেইট লাইন যোৱা তেনেহ'লে কিমান হ'ব? 5 মিনিট, 10 মিনিট, 15 মিনিট আৰু ইফালে 15 মিনিট। কিমান হ'ব? এইটোৰ এনচাৰ হ'ব 30 মিনিটছ। এতিয়া আমি
এটা বৃত্তৰ সহায়ত বিভিন্ন কোণৰ ধাৰণাসমূহ বুজিবলৈ চেষ্টা কৰিম। তাৰ বাবে আমি এটা কম্পাছ ল'ম, এটা পেঞ্চিল ল'ম আৰু কেনেকৈ বৃত্তচাপটো অংকন কৰিছে সেইটো চাম। আৰু ইয়াৰ পিছত আমি চাম যে এইটো পূৰা বৃত্তটোৰ কিমান ডিগ্ৰী কেনেকুৱা, এইটো আধা কৰিলোঁ, তাৰপিছত আকৌ এইটো আকৌ ফল্ড কৰি আৰু আধা কৰিলোঁ। এই কোণখিনি মই তোমালোকক প্ৰেক্টিকেলি আঁকি ডেমনষ্ট্ৰেট কৰি দেখুৱাম আৰু কোণৰ বিভিন্ন ধাৰণাসমূহ দিবলৈ চেষ্টা কৰিম। তোমালোকে সকলোৱে জ্যামিতি বক্স চাইছে, তোমালোকৰ সকলোৱে আছেই চাগে। এই জ্যামিতি বক্সৰ ভিতৰত কিছুমান ইনষ্ট্ৰুমেণ্ট আছে যাৰ সহায়ত আমি কোণবোৰ জুখিব পাৰোঁ, সেইবোৰ আমি চাই লওঁ। প্ৰথমতে আমি ব্যৱহাৰ কৰিম আজি এই বৃত্তচাপ বা বৃত্ত আঁকিবলৈ আমি এইটো ব্যৱহাৰ কৰোঁ। এইটো কি বুলি কোৱা হয়? কম্পাছ বুলি কোৱা হয়। তোমালোকে চাইছা চাগে, ইয়াক কম্পাছ বুলি কোৱা হয়। ইয়াৰ সহায়ত আমি বৃত্ত আঁকিব পাৰোঁ, বৃত্তচাপ আঁকিব পাৰোঁ। আৰু ইয়াৰ সহায়ত আজি আমি আঁকিম বৃত্ত, আৰু বৃত্ত আঁকি পেলাই তোমালোকক আজি যোনটো কিতাপত আছে তোমালোকক মই প্ৰেক্টিকেলি দেখুৱাই দিম। তাৰ পিছৰ যোনটো টপিক আছে সেইটোত আমি ব্যৱহাৰ কৰিম এইটো। তোমালোকে চাব পাৰিছে এইটো কি হয়? এইটো কোণমান যন্ত্ৰ হয়। এইটোৰ সহায়ত আমি চোৱা ইয়াতে ডিগ্ৰীখিনি আছে, ইয়াৰ সহায়ত আমি একদম একুৰেট ডিগ্ৰী ওলাব পাৰোঁ জুখি পেলাই। আৰু ইয়াক প্ৰটেক্টৰ বুলি কোৱা হয় ইংৰাজীত, আৰু আমি অসমীয়াত কোণমান যন্ত্ৰ বুলি ক'ম ইয়াক। এই দুটা আমি ব্যৱহাৰ কৰি আজি বহুখিনি বস্তু শিকিম। আমি এটা পেঞ্চিল লৈছোঁ আৰু কোণমান যন্ত্ৰ লৈছোঁ, আৰু ইয়াৰ ভিতৰতে ধুনীয়াকৈ আমি পেঞ্চিলটো সোমোৱাই চাম একদম যাতে জোখত এইটো আছে, জোখত এইটো কৰি পেলাই এইটো লাহেকৈ টাইট কৰি দিম। তাৰপিছত আমি এটা নিৰ্দিষ্ট দূৰত্বৰ সহায়ত আমি এটা বৃত্তচাপ অংকন কৰিম। ইয়াৰ পিছত আমি কম্পাছৰ যোনটো এই মূৰটো আছে ইয়াতে নিৰ্দিষ্ট ধৰণত এটা স্থিৰ কৰি আমি ঘূৰণীয়াকৈ এটা বৃত্ত অংকন কৰিম ইয়াৰ সহায়ত। চাইছানে তোমালোকে কেনেকৈ কৰি আছোঁ? এনেকৈ বৃত্ত অংকন কৰিম আৰু কিতাপৰ মতে আমি এইটো এতিয়া বৰ্তমান কাটি দিম। এতিয়া এই বৃত্তটোলৈ মন কৰা, এইটো চোৱা এটা সম্পূৰ্ণ পাক হৈছে, আৰু এইটো এটা সম্পূৰ্ণ পাক যেতিয়া হয় তেতিয়া আমাৰ 360 ডিগ্ৰী থাকে, আৰু এইটো কি বুলি কোৱা হয়? এটা সম্পূৰ্ণ কোণ। যদি ইয়াক আমি এতিয়া আধা কৰোঁ তেনেহ'লে চাইছানে তোমালোকে চিনিব পাৰিছানে বস্তুটো? এইটো কিমান হ'ব? ইয়াৰ পৰা ইমানলৈকে 180 ডিগ্ৰী হ'ব, আৰু এটা কি সৰল কোণ বুলি ক'ব। ইয়াকো যদি আমি ইয়াতে আকৌ ফল্ড কৰি পেলাই আৰু আধা কৰোঁ তেন্তে চোৱাচোন এইটো কি হ'ব? ইয়াৰ পৰা গ'লে কিমান হ'ব? 90 ডিগ্ৰী হ'ব, অৰ্থাৎ এক সমকোণ হ'ব। সেইটোৱে আমাক এই যে বৃত্তটো অংকন কৰি সেইটোৱে আমাক বুজাবলৈ চেষ্টা কৰিছে। ইয়াত সমকোণ হৈছে, ইয়াতে কিমানটা হ'ল? এটা সমকোণ, দুটা সমকোণ, আৰু যদি এইটো আমি মিলি দিওঁ তেতিয়া কিমানটা হ'ব ইয়াতে? এক সমকোণ, দুই সমকোণ, তিনি সমকোণ, চাৰি সমকোণ। চাইছানে? 90 ডিগ্ৰী, এগেইন 90 ডিগ্ৰী, 90 ডিগ্ৰী, 90 ডিগ্ৰী, টোটেল কিমান? 360 ডিগ্ৰী। আমি আলোচনা কৰোঁ কুৱেশ্যনত। এই চাইছানে পূৰা যে বৃত্তটো দেখিছা, এই বৃত্তটো ইয়াতে কি সুধিছে? চিত্ৰটো অংকন কৰোঁতে কম্পাছৰ পেঞ্চিলডাল কিমান পাক ঘূৰালা? কিমান পাক ঘূৰালোঁ? 1 পাক ঘূৰালোঁ। তাৰপিছত কি কৈছে? চিত্ৰটোৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব? কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব? পূৰা সম্পূৰ্ণ পাক হ'লে 360 ডিগ্ৰী। এই কোণটোৰ বিশেষ নাম আছে। নামটো কি? তোমালোকক যেতিয়া মই ডেমনষ্ট্ৰেট কৰিছোঁ তেতিয়াও কৈছোঁ, কি কোণ? সম্পূৰ্ণ কোণ। তাৰপিছত কৈছে বৃত্ত দুটা সমানে দুভাজ কৰা। এইটোও আমি কৰিলোঁ। কৈছে চিত্ৰটো আঁকিবলৈ কম্পাছ পেঞ্চিল থকা অংশটো সম্পূৰ্ণ একবাৰ কিমান অংশ ঘূৰাবা? কিমান অংশ ঘূৰাম? আধা। তেনেকৈ লিখিব পাৰোঁ 1/2। চিত্ৰটোত কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব? জানো আমি, আধা হ'লে কিমান? চিধা হ'ব এইটো। চিধা কিমান আছে? 180 ডিগ্ৰী। আৰু এটা বিশেষ নাম আছে। কি নাম আছে ইয়াৰ? সৰল কোণ বুলি কওঁ আমি। তাৰপিছত চাওঁ, আকৌ ইয়াক সমানে দুভাজ কৰিছিলোঁ। কিমানটা? 1/4 কৰিছোঁ। কিমান? কম্পাছৰ কিমান হ'ব? 4/1 ঘূৰাব লাগিব, 1/4। চিত্ৰটোত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব? ক'লোৱে 90 ডিগ্ৰী। এই কোণটোৰ এটা বিশেষ নাম আছে। কি নাম আছে? সমকোণ বুলি কোৱা হয়। ক'লোৱে তোমালোকক। তাৰপিছত কৈছে এই বৃত্তকেইটাক তোমালোকে মুঠ কেইটা সমকোণ গঠন কৰিব পাৰা? ইয়াতে 90 ডিগ্ৰী, আকৌ ইয়াতেও 90 ডিগ্ৰী, ইয়াতেও 90 ডিগ্ৰী, ইয়াতেও 90 ডিগ্ৰী। আৰু 90 ডিগ্ৰী মানে কি? এক সমকোণ। তে কিমানটা সমকোণ গঠন কৰিব পাৰিম? 4টা।
এতিয়া আমি আকৃতি চাই বিভিন্ন ধৰণৰ কোণবোৰ চিনাক্ত কৰিম। চাওচোন কেনেকৈ আমি চিত্ৰ চাই পেলাই আমি ধাৰণা কৰিব পাৰিম কোনটো কোণক কি বুলি কোৱা হয়। প্ৰথমতে চোৱা, এটা সৰল কোণ আছে, ষ্ট্ৰেইট লাইন সৰল কোণ 180 ডিগ্ৰী হয়, 180 ডিগ্ৰী হয়। এই 180 ডিগ্ৰীটোক সমান সমান দুভাগ কৰা হৈছে। দুভাগ কৰোঁতে কি হৈছে, এইটো এটা কোণ, এইটো এটা কোণ, দুটা কোণৰ সৃষ্টি হৈছে। এই কোণটোৰ নাম কি, BOC। চোৱা BOC। আৰু এটা কোণ কি সৃষ্টি হৈছে, AOC। এই চোৱা AOC। এই যে কোণটো আছে, এই কোণটো কিমান হ'ব, 180 ডিগ্ৰীক যদি দুই ভাগ কৰোঁ, এইটো 90 ডিগ্ৰী, এইটোও কিমান 90 ডিগ্ৰী। তে দুটা যদি হৈছে, তে এই শ্বেপটো যে আছে ইংৰাজী লেটাৰ L শ্বেপৰ নিচিনা হৈছে। আৰু যদি এনেকুৱা L শ্বেপ হয়, তেনেহ'লে তোমালোকে কি গম পাবা, এইটো এটা সমকোণ বুলি গম পাবা। নেক্সট চোৱা, আগতে কি আছিলে, আমি দুভাগ কৰিছিলোঁ, কিন্তু এই দুভাগৰ পৰা এই কোণটো চোৱা, BOC কোণটো চোৱা। কি কোণটো, BOC। এইটো কি 90 ডিগ্ৰীৰ পৰা সৰু হয়, L মানে 90 ডিগ্ৰী। যদি এলৰ পৰা সৰু হয়, এই চোৱা শ্বেপটো চাইছা, এই যে L শ্বেপটো আছে, ইয়াৰ পৰা যদি সৰু হয়, তেনেহ'লে আমি এইটো কি গম পাম, সূক্ষ্ম কোণ বুলি গম পাম। আৰু যদি এই L শ্বেপৰ পৰা যদি এই L শ্বেপৰ পৰা যদি বেছি হয়, এইটো 90 ডিগ্ৰীৰ পৰা বেছি হয়, এইটো কি বুলি ক'ব, স্থূলকোণ বুলি ক'ব। AOC কি স্থূলকোণ, BOC কি সূক্ষ্মকোণ। তাৰপিছত কৰি চাও আহা বুলি কৈছে। তলৰ চিত্ৰত কিছুমান কোণ দিয়া হৈছে, কোণবোৰ ভালকৈ পৰ্যবেক্ষণ কৰাৰ তলৰ তালিকাখনৰ মতে কোণবোৰ শ্ৰেণীকৰণ কৰা। এতিয়া চোৱা, সূক্ষ্ম কোণত কি কি আছে, L মানে 90 ডিগ্ৰী, তাৰ পৰা সৰু হ'লে সূক্ষ্ম কোণ। এইটো চোৱা, এইটো 90 ডিগ্ৰীৰ পৰা সৰু আছে, এইটো সূক্ষ্ম কোণ হ'ব। এইটো কি সূক্ষ্ম কোণ। সমকোণ কৈছে, সমকোণটো L শ্বেপৰ, তে সমকোণ এইটো হ'ব। স্থূলকোণ, L আছিলে, Lৰ পৰা ডাঙৰ আছে, তে স্থূলকোণ এইটো। সৰল কোণ চিধা, এইটো সৰল কোণ। সম্পূৰ্ণ, তাৰপিছত চাওক সম্পূৰ্ণ কোণ, কমপ্লিট পাক মাৰিছে, তাৰ কাৰণে এইটো কি সম্পূৰ্ণ কোণ। আৰু এইটো কি 180 ডিগ্ৰীৰ পৰা বেছি কাৰণে এইটো কি কয়, প্ৰবৃদ্ধ কোণ বুলি কয়, আমি আগতে চাইছোঁ। তলৰ সম দূৰত্বত থকা বিন্দুৰে গঠিত জালিকাৰ চিত্ৰ দিয়া হৈছে। এই বিন্দুটোক জালিকাৰ অন্য বিন্দুৰ লগত এনেদৰে লগোৱা যাতে তলত দিয়া ধৰণে কোণ গঠন হয়। প্ৰতিটো ক্ষেত্ৰতে গঠন হোৱা কোণটো চিহ্নিত কৰা। এটা সূক্ষ্ম কোণ গঠন কৰিব কৈছে। সূক্ষ্ম কোণটো এনেকুৱা L হয়, বাট আমি Lৰ পৰা সৰু কৰি দিম। এইটো এটা আছে, ইয়াতো যদি আমি এনেকৈ চিধা কৰি দিওঁ, এইটো কি 90 ডিগ্ৰীৰ পৰা কম হ'ব, ইয়াতে আমি এটা সূক্ষ্ম কোণ আঁকিব পাৰোঁ তেনেকুৱা। তাৰপিছত কৈছে এটা স্থূলকোণ গঠন কৰা। স্থূলকোণ মানে কি 90 ডিগ্ৰী হয় নে, 90 ডিগ্ৰী কি হয়, L হয়, তে ইয়াতকৈ আমাৰ ডাঙৰ লাগিব। যদি ডাঙৰ লাগে, আমি এনেকুৱাকৈ জালিবোৰ যদি কানেক্ট কৰি দিওঁ, এটা স্থূলকোণ হৈ যাব এইটো। ইয়াৰ পিছত আমি যদি এই বিন্দুবোৰ লগাই দিওঁ, তেনেহ'লে এইটো কি এটা স্থূলকোণ গঠন হ'ব। তাৰপিছত কৈছে প্ৰবৃদ্ধ কোণ বনাবলৈ। প্ৰবৃদ্ধ কোণ যদি আমি এনেকুৱাকৈ এই বিন্দুবোৰ যদি আমি লগাই দিওঁ, তে চোৱা এইটো 180 ডিগ্ৰীৰ পৰা বেছি হৈছে, এটা প্ৰবৃদ্ধ কোণ হৈছে। ছেম তেনেকুৱা এইটো ইয়াৰ পৰা ইয়াত সংযোগ কৰি দিয়া, আৰু এই কোণটো আমি কি প্ৰবৃদ্ধ কোণ বুলি ক'ব পাৰিম। যদি এটা সমকোণ আৰু সূক্ষ্ম কোণ একেলগে লগ কৰোঁ, তেন্তে গঠন হোৱা কোণটো কি কোণ হ'ব, কোৱাচোন। এটা সমকোণ আছে, সমকোণ মানে এনেকুৱা, এটা সূক্ষ্ম কোণ আছে, সূক্ষ্ম কোণ এনেকুৱা। যদি এইটো দুটা আমি লগ কৰোঁ, কি হ'ব, দুটা কোণ মিলি পেলাই স্থূলকোণ হ'ব। তাৰপিছত কৈছে যদি দুটা সমকোণ আৰু এটা সূক্ষ্ম কোণ একেলগে লগ কৰোঁ, তেন্তে গঠন হোৱা কোণটো কি হ'ব। দুটা সমকোণ কি হ'ব, এইটো এটা সমকোণ, এইটো এটা সমকোণ, দুটা হ'লে কি হ'ব, এটা সৰল কোণ হ'ব। তাৰ পাছত আকৌ আমি কি লগাম, এটা সূক্ষ্ম কোণ লগাম। তে 180 ডিগ্ৰীৰ পৰা বেছি হ'লে কি হ'ব, এইটো প্ৰবৃদ্ধ কোণ বুলি যে আমি পঢ়িছিলোঁ, প্ৰবৃদ্ধ কোণ বুলি ক'ব। এতিয়া 5 নম্বৰটো কি কৈছে আমি এবাৰ চাওঁ। কাষৰ চিত্ৰটো চোৱা, তাৰ পৰা তলৰ কোণৰ জোৰবোৰৰ কোনটো কোণ ডাঙৰ হ'ব কোৱা, কিয় ডাঙৰ হ'ব তাৰ যুক্তি দিয়া। প্ৰথমতে চাই লওঁ আমি এ নম্বৰটো কি আছে, এংগেল AOB, এংগেল XOY। যদি এংগেল AOBৰ কথা কওঁ, তে এংগেল AOBটো দুটা ৰশ্মিৰ দ্বাৰা গঠিত হৈছে, Oৰ পৰা A এইটো আৰু Oৰ পৰা B। তে আমি যদি কওঁ AOBটো কি এটা কোণ আৰু এটা XOY, এইটো চোৱা OX এটা ৰশ্মি, OY এটা ৰশ্মি, এই দুটা মিলি এটা কোণ হৈছে।
আমি স্পষ্টকৈ দেখি গমেই পাইছোঁ যে এই কোণটো কি ইয়াৰ পৰা ডাঙৰ হ'ব, কাৰণ এ অ' বি এই কোণটো কি, এই এটা কোণ, এই দুটা কোণ, এই তিনিটা কোণ মিলি পেলাই এই কোণটো গঠিত হৈছে, কিন্তু এইটো তিনিটা কোণৰ জাষ্ট এটাহে কোণ। তাৰ কাৰণে আমি ইয়াৰ পৰা চাই ক'ব পাৰোঁ যে এ অ' বিটো কি ডাঙৰ হ'ব এক্স অ' ৱাই কোণৰ পৰা। এতিয়া এ অ' বি ইজ কি গ্ৰেটাৰ দেন এক্স অ' ৱাই। 2 নম্বৰটো চাওঁ, এ অ' বি কৈছে ছেম এটা ৰশ্মি অ' এ আৰু অ' বি দুটা ৰশ্মি মিলি এ অ' বি কোণটো গঠন হৈছে। তাৰপিছত কৈছে এক্স অ' বি, এক্স অ' বি চাইছানে? এই দুটা কোণ লগতে এই কোণটো, এই দুটা কোণ মিলি পূৰা কোণটো গঠন হৈছে, আৰু যদি আমি এক্স অ' বি বুলি কওঁ তেনেহ'লে বি অ' ৱাই আৰু বি অ' এক্স মিলি পেলাই এই কোণটো গঠন হৈছে। তেতিয়া আমি ইয়াৰ পৰাও যুক্তি দিব পাৰোঁ যে বি অ' এটো ডাঙৰ হয়। এতিয়া চি নম্বৰটো চাওঁ, এ অ' ৱাই আৰু এ অ' এক্স। এ অ' ৱাই আৰু এটা কোণ কি আছে এ অ' এক্স, এই এটা কোণ আৰু এই পুৰা কোণটো। তে তোমালোকে ক'ব পাৰা যে কি এ অ' এক্স আৰু এক্স অ' ৱাই দুটা মিলি পেলাই এটা সম্পূৰ্ণ কোণ হৈছে, দেন আমি কি ক'ব পাৰোঁ এ অ' ৱাইটো কি গ্ৰেটাৰ দেন এ অ' এক্স। 6 নম্বৰটোলৈ লক্ষ্য কৰা কি বুলি কৈছে প্ৰশ্নত, কাষৰ চিত্ৰটো চোৱা আৰু তলৰ কোনটো কোণ ডাঙৰ আৰু কিয় কোৱা। এটা দিছে এক্স অ' ৱাই, এটা দিছে এ অ' বি। কোনবোৰ চিনাক্ত কৰিলোঁ, এক্স অ' ৱাই, এই কোণটো কি এক্স অ' ৱাই কোণ, আৰু এটা কৈছে এ অ' বি, এইটো এ, এইটো বি, এইটো অ', এ অ' বি এটা কোণ। এতিয়া আমাক সুধিছে কোনটো কোণ ডাঙৰ হয় কিয় হয়। এতিয়া চোৱা আমি গম পাওঁ যদি লেটাৰ এলৰ নিচিনা হয় ইংৰাজীত তেলৰ এইটো কি 90 ডিগ্ৰী হ'ব, আৰু 90 ডিগ্ৰীৰ পৰা যদি কম হয় কোণটোৰ মাপ তাই আমি তাক কি কওঁ সূক্ষ্ম কোণ বুলি কওঁ। এতিয়া এই যে 90 ডিগ্ৰী যদি এইটো হয় ইয়াৰ পৰা সৰু হ'ব এইটো এ অ' বিটো, আৰু ইয়াক আমি কি ক'ম সূক্ষ্ম কোণ বুলি ক'ম। আৰু চোৱা এক্স অ' ৱাইটো চোৱা, এইটো যদি এল শ্বেপ এনেকুৱা হ'লে হয় তেনেহ'লে 90 ডিগ্ৰী, আৰু আমি ইয়াত দেখিবলৈ পায়ে আছোঁ এইটো 90 ডিগ্ৰীৰ বেছি হয়, এইটো কাৰণে ইয়াক কি স্থূলকোণ বুলি কোৱা হ'ব। সেইবাবে আমি ইয়াক স্পষ্টভাৱে ক'ব পাৰোঁ যে এক্স অ' ৱাইটো কি ডাঙৰ হয় এ অ' বিৰ পৰা, কাৰণ এ অ' বিটো কি সূক্ষ্ম কোণ, এ অ' বিটো কি ওলাইছে সূক্ষ্ম কোণ, আৰু এক্স অ' ৱাইটো কি হ'ল এক্স অ' ৱাইটো কি হ'ল স্থূল কোণ। 7 নম্বৰ প্ৰশ্নটোলৈ লক্ষ্য কৰিম, তলত চিত্ৰসমূহ চাই উত্তৰ দিয়া। চোৱা প্ৰথমতে চাওঁ ইয়াতে এটা ত্ৰিভুজ, ইয়াতে ত্ৰিভুজ, কিছুমান ত্ৰিভুজ দিছে, ইয়াৰ পৰা আমি কুৱেশ্যনবিলাক ছল্ভ কৰিম। প্ৰথম প্ৰশ্নটোত কি কৈছে, প্ৰতিটো চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা উলিওৱা, ত্ৰিভুজৰ সংখ্যাবোৰে গঠন কৰা গাণিতিক চানিকীটো লিখা। হ'ব গাণিতিক চানিকীটো আমি লিখিম, প্ৰথমতে ত্ৰিভুজৰ সংখ্যা উলিয়াব কৈছে। আমি এইটো সহজে ক'ব পাৰোঁ এটাই ত্ৰিভুজ আছে হয়নে, এটাই ত্ৰিভুজ আছে, পিছৰ কেইটা আছে এটা আছে, দুটা, তিনিটা, চাৰিটা, আৰু হোল ত্ৰিভুজটো ল'লে 5টা, এইটো এটা হোল এটা, ইয়াতে এটা, দুটা, তিনিটা, 5টা। ইয়াতেও তেনেকৈ ক'ব পাৰোঁ এটা আছে, সৰুবিলাক চাই লওঁ কেইটা আছে, এটা, দুটা, তিনিটা, চাৰিটা, 5টা, 6টা, 7টা, 8টা, 9টা। তাৰপিছত আমাৰ আহিব এইটো 10, তাৰপিছত আহিব 11, তাৰপিছত আহিব 12, তাৰপিছত আমি আৰু ত্ৰিভুজ চাব পাৰোঁ, এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ। এতিয়া আমাক যে কৈছে গাণিতিক চানিকীটো লিখা, ইয়াৰ বাবে আমি এটা মুঠ ত্ৰিভুজৰ চোৱাইটো মই ফৰ্মুলাটো লিখি দিছোঁ, ইয়াৰ সহায়ত আমি অতি সহজে কিমানটা ত্ৰিভুজ আছে উলিয়াব পাৰোঁ। মুঠ ত্ৰিভুজ যদি এটা স্তৰ থাকে 1ৰ বৰ্গ হ'ব, দুটা স্তৰ থাকিলে 2ৰ বৰ্গ, 1 আৰু 2টা একেলগে বৰ্গ হ'ব, আৰু যদি 3টা আছে যেনেকৈ ইয়াতে 3টা স্তৰ আছে আমি তিনিটা স্তৰৰে বৰ্গ ল'ব লাগিব। এতিয়া আমি কৰোঁ ফৰ্মুলাটো বহুৱাই আমি প্ৰমাণ কৰোঁ। ধৰা ইয়াতে এটাই ত্ৰিভুজ আছে, তে আমি কি কৰিম 1 স্কুৱেৰ ল'ব লাগিব। মোৰ ত্ৰিভুজ কিমানটা 1 × 1 কৰিলে আমি নিশ্চয় কিমান পাম 1 পাম, এটাই ত্ৰিভুজ আছে। ইয়াতে কিমানটা স্তৰ আছে, দুটা স্তৰ আছে, তে কিমান ল'ব লাগিব 1 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ, 1ৰ বৰ্গ আৰু 2ৰ বৰ্গ কিমান হ'ব 1 স্কুৱেৰ মানে 1ৰ বৰ্গ 1 হয়, আৰু 2ৰ বৰ্গ কি হয় 4 হয়, 1 আৰু 4 মিলি কি হ'ব 5 হ'ব। কিমানটা স্তৰ আছে, এটা, দুটা, তিনিটা, তে লিখা 1ৰ বৰ্গ, 2ৰ বৰ্গ আৰু কি 3ৰ বৰ্গ, তে কি হ'ব 1ৰ বৰ্গ 1, 2ৰ বৰ্গ 4, 3ৰ বৰ্গ 9,
কিমান হ'ব 1 10 টোটেল 14টা ত্ৰিভুজ আছে বুলি আমি ক'ব পাৰিম ইয়াতে 5টা এটা ভিডিঅ'টো পজ মাৰি তোমালোকে এইটো লিখি ল'বা আৰু এইখিনিও লিখি ল'বা এতিয়া নেক্সট বি নম্বৰটো চাওঁ প্ৰতিটো চিত্ৰত থকা সূক্ষ্ম কোণৰ সংখ্যা উলিওৱা চোৱা সূক্ষ্ম কোণ মানে কি 90 ডিগ্ৰীৰ পৰা সৰু কোণবোৰক সূক্ষ্ম কোণ বুলি কোৱা হয় আমি জানো ত্ৰিভুজৰ তিনিটা কোণ মিলি পেলাই 180 ডিগ্ৰী হয় এতিয়া আমি গম পাওঁ এটা ত্ৰিভুজত 180 ডিগ্ৰী থাকে যেহেতু এইটো সমান সমান বাহুতে সমান সমান কোণ যদিও হয় তেতিয়াও 60 ডিগ্ৰীকে হ'ব এটা বাহু আমি যদি 60 ডিগ্ৰীকেও ধৰোঁ তে এটা ত্ৰিভুজত তিনিটাকৈ আছে কি তিনিটাকৈ সূক্ষ্ম কোণ আছে এই চিত্ৰটোত কেইটা সূক্ষ্ম কোণ থাকিব তিনিটা হয় না নাই এই যে এই ত্ৰিভুজটোত কিমানটা ত্ৰিভুজ আছিলে এই যে গোটেইখিনি ত্ৰিভুজত 5টা আছিল আমি ওলাইছিলোঁ 5টা যদি থাকে তেনেহ'লে এটা ত্ৰিভুজত যদি তিনিটাকে সূক্ষ্ম কোণ থাকে তে 5টাত কিমানটা থাকিব 5 3 15টা ঠিক তেনেকুৱা ইয়াতেও 14টা ওলাইছিলে হয় না নাই এটা ত্ৰিভুজত যদি তিনিটাকৈ সূক্ষ্ম কোণ থাকে তেনেহ'লে 14টাত কিমানটা থাকিব 42টা নেক্সট কৈছে এই চিত্ৰসমূহৰ পৰৱৰ্তী চিত্ৰটোত কিমানটা সূক্ষ্ম কোণ থাকিব অলপ আগতে যে আমি ফৰ্মুলাটো ইউজ কৰিছিলোঁ তে ইয়াতে কিমানটা স্তৰ আছে এটা দুটা তিনিটা তাৰ নেক্সটটো কিমানটা স্তৰ থাকিব এটা দুটা তিনিটা চাৰিটা স্তৰ থাকিব তে আমি কৰোঁ ইয়াতে 1 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ তেনেহ'লে আমি কিমানটা পাম 1 প্লাছ 4 প্লাছ 9 আৰু 4 বৰ্গ 16 মুঠ কিমান হ'ব 30টা হ'লনে পৰৱৰ্তী চিত্ৰৰ সূক্ষ্ম কোণ কিমানটা থাকিব 30টা মুঠ কিমান পালোঁ 30টা আমাক কি সুধিছে সূক্ষ্ম কোণ থাকিছে এটাত যদি 3টা হয় ইনটু 3 কৰি দিয়া কিমানটা হ'ব 90টা পিছত কুৱেশ্যনটো আমাক কি সুধিলে এই চিত্ৰসমূহৰ চানেকিটোৰ পঞ্চম স্থানত থাকিবলগীয়া চিত্ৰটোৰ সূক্ষ্ম কোণ থাকিব পঞ্চম স্থান মানে ইয়াৰ নেক্সটটো কি হৈছে পঞ্চম স্থানত কি থাকিব 5টা থাকিব আমি 4টা স্তৰলৈকে 4টা কিমান পাইছিলোঁ 30টা লগতে যদি আমি 25টা যোগ কৰোঁ কিমান হ'ব 55টা ত্ৰিভুজ আৰু আমাক কি কৰিছে সূক্ষ্ম কোণ সুধিছে ইয়াৰ লগত 55 ইনটু আমি আৰু 3টা পূৰণ কৰিলে ইয়াত কিমানটা সূক্ষ্ম কোণ আছে পাই যাম 165টা সূক্ষ্ম কোণ পাম আশা কৰোঁ তোমালোকে বুজি পাইছা বাকী আমি কোণমান যন্ত্ৰৰ বিষয়ে নেক্সট ভিডিঅ'ত তাত আলোচনা কৰিম সেইটো অলপ দীঘলীয়া হ'ব বাবে আমি আজি কিমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু তোমালোকে ভিডিঅ'টো লাইক কৰি ৰাখিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট ভিডিঅ'ৰ কাৰণে থেংক ইউ ষ্টুডেণ্টছ আশা কৰোঁ আকৌ লগ পাম আৰু মই আশা কৰোঁ তোমালোকে বুজি পাইছা যদি কিবা তোমালোকৰ ডাউট থাকে মোক জনাবা